যোৱাকালি মই এটা ডাঙৰ ভুল কৰি পেলালোঁ। আচলতে ভুল বুলি মই ভবা নাই, সেইটো ভুল হৈছে বুলি আমাৰ ঘৰৰ মানুহে কৈছে, সেইটো আচলতে ভুল হৈছে বুলি আমাৰ গাঁৱৰ ৰাইজে কৈছে। আচলতে যোৱাকালি মই এগৰাকী বিধৱা বোৱাৰীক বিয়া পাতি আনিলোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে, মন মিলিলে। এগৰাকী বিধৱা বোৱাৰীক মই বিয়া পাতি আনিলোঁ। কিন্তু এতিয়া গাঁৱৰ ৰাইজে কৈছে যে বিধৱা বোৱাৰীজনীক বিয়া পাতি আনি তই ঘৰখন ধ্বংস কৰিবলৈ আনিলি, আৰু দেশত ছোৱালী বিচাৰি তই নাপালি নেকি? আনকি মা দেউতাহঁতেও মোক কৈছে যে তই বেলেগকৈ খা, এগৰাকী বিধৱা বোৱাৰীকহে তই আনিবলৈ পালি, ইমান ভাল ভাল ছোৱালী আছিলে তই এজনী আনিব নোৱাৰিলি, তেনেকুৱা বহুত কথা কৈছে আৰু। কিন্তু এতিয়া মোৰ ৰাইজলৈ কিছুমান আচলতে প্ৰশ্ন আছে। তাই মোৰ ওচৰতে আছে বহি, ঐ এইফালে আহা, একো নহয়, আহা। হ'ব দিয়া, লাজ কৰিছে আহিবলৈ বাৰু। এতিয়া শুনক, মোৰ ৰাইজলৈ কিছুমান আচলতে প্ৰশ্ন আছে মোৰ ঘৰৰ মানুহলৈ। এতিয়াতো মই প্ৰত্যেক ঘৰে ঘৰেতো সোমাই সেই প্ৰশ্নকেইটা সুধিব নোৱাৰোঁ, যিহেতু মোৰ গাঁৱৰ ৰাইজে মোৰ ভিডিঅ' চায়, যিহেতু মোৰ ঘৰৰ মানুহে এইটো ভিডিঅ' পাব। ভাবিলোঁ ইয়াতে প্ৰশ্নকেইটা সোধোঁ। চাওক, এগৰাকী বিধৱা মানুহ আচলতে গিৰিয়েক মৰাৰ পিছত কিয় বেলেগ এজনলৈ বিয়া হ'ব নোৱাৰে? যদি এজন ল'ৰাই এজনী ছোৱালী অনাৰ পিছত সেই যদি ছোৱালীজনী মৰি থাকে, তেতিয়াহ'লে ল'ৰাটোৱে যদি দ্বিতীয় বিবাহ কৰিব নোৱাৰে পাৰে, তেনেস্থলত এগৰাকী ছোৱালী এজন ল'ৰালৈ বিয়া হৈ যোৱাৰ পিছত গিৰিয়েক যদি ঢুকায়, তেতিয়াহ'লে বিধৱাগৰাকীয়ে কিয় দ্বিতীয় বিবাহ কৰিব নোৱাৰে? সেইটো কথা। আৰু এনেকুৱা কিছুমান আচলতে আমাৰ সমাজত নিয়ম আছে যে বিধৱা এগৰাকী বোৱাৰীয়ে যিকোনো কৰ্মত গৈ উপস্থিত হ'ব নোৱাৰে, বা যিকোনো কৰ্মত যদি হাত লগায়, তেতিয়াহ'লে সেই কৰ্মটো আচলতে বেয়া হোৱা বুলি কোৱা হয়। সেনেকুৱা প্ৰমাণো মই বহুত ঠাইত পাইছোঁ, বা আপোনাৰ মই নিজ চকুৰে দেখিছোঁ আৰু। কিন্তু এইবিলাক আচলতে বেয়া কথা। কিন্তু ৰাইজৰ মাজত আমাৰ এতিয়াও আচলতে ৰাইজৰ মাজত এনেকুৱা কিছুমান ভ্ৰান্ত ধাৰণা আছে, আৰু যাৰ বাবে এতিয়াও বহুতো আচলতে বিধৱা বোৱাৰী বিয়া হ'ম বুলি ভাবিও কিন্তু বিয়া হ'ব পৰা নাই। এইখিনিতে মই এটা কথা কওঁ যে কোনো এজনী ছোৱালী নিজৰ গিৰিয়েকক মাৰিম বুলি নাহে, বহু আশা লৈ আহে, আচলতে সপোন লৈ এজনলৈ বিয়া হয়। কেতিয়াও গিৰিয়েক মৰাৰ পিছত গিৰিয়েক মৰিব বুলি কেতিয়াও ভাবি বিয়া নহয়। কিন্তু কিছুমান কাৰণত যেতিয়া গিৰিয়েকজন মৰি থাকে, তাৰপিছত সেই মানুহগৰাকীয়ে দ্বিতীয় বিবাহ পাতিবলৈ মন মেলাটো কিন্তু দোষণীয় কাম নহয়। কাৰণ তাইৰো এটা লাইফ আছে, লাইফত আগবাঢ়ি যাবলৈ হ'লে এজন সংগীৰ প্ৰয়োজন, আৰু সেই সংগীজনৰ অবিহনে তাই কিন্তু অকলে আগবাঢ়ি যাব নোৱাৰে। কিন্তু তেনেস্থলত ৰাইজৰ কিছুমান আচলতে এনেকুৱা কিছুমান বাধা থাকে, বা ঘৰৰ মানুহো আচলতে বিয়া দিব নোখোজে, বা প্ৰায় সংখ্যক ল'ৰাই এগৰাকী বিধৱা বোৱাৰীক কিন্তু বিয়া পাতিব নোখোজে। কিন্তু মই এটা কথা কওঁ যে এগৰাকী বিধৱা বোৱাৰীও কিন্তু লাইফ আছে, তাইৰো এনজয় কৰিবলৈ মন যায়, তাইৰো কাৰোবাৰ লগত ক'ৰবালৈ ফুৰিবলৈ মন যায়। যদি এগৰাকী বিধৱা বোৱাৰীক আপুনি যদি অকণমান হ'লেও সুখ দিব পাৰে নহয়, অকণমান হ'লেও যদি তাইক জীৱনত আগুৱাই যাবৰ বাবে সাহস দিব পাৰে, তেতিয়া কিন্তু আপোনাক ঈশ্বৰে আশীৰ্বাদ দিব। মই সেইবিলাক কথা আচলতে ভাবিয়েই এগৰাকী বিধৱা বোৱাৰীক যোৱাকালি লৈ আহিলোঁ। আৰু তাৰপিছততো আপোনালোকে গম পায়, যদি আপুনি এখন গাঁৱত বাস কৰে, মানুহৰ লেই চেই কথা, তিৰস্কাৰ, বহুতো অপমান, কি ক'ম আৰু এনেকুৱা কিছুমান কথা। কিন্তু কোনো আচলতে ভাবি নাচায়, যেতিয়া নিজৰ ভনীয়েকৰ লগত এনেকুৱা এটা হ'ব, যেতিয়া নিজৰ বায়েকৰ লগত এনেকুৱা এটা হ'ব, যেতিয়া নিজৰ
জীয়েকৰ লগত এনেকুৱা এটা পৰিস্থিতি হ'ব তেতিয়া আচলতে সেই ঘৰৰ মানুহে কি কৰিব? ছোৱালীজনী যদি বিয়া হৈ যাম বুলি কয় যে মা মই দ্বিতীয় বিবাহ কৰিবলৈ ওলাইছোঁ, আপত্তি আছে নেকি? মাকহঁতে নিশ্চয় ছোৱালীজনী সুখৰ কথাকে ভাবিব আৰু আপত্তি নাই বুলি ক'ব। কিন্তু আপোনাৰ যেতিয়া লোকৰ ক্ষেত্ৰত হ'ব লেই চেই মানে বহুতো মানে বেয়া কথাৰে এজনী ছোৱালীকো আচলতে সেইজনী ছোৱালীক জীয়াই থাকিব নোৱাৰা কৰি দিয়ে। আৰু এনেকুৱা কিছুমান মানে বহুতো এনেকুৱা মানে বিধৱা মহিলাই যান্ত্ৰিকতাৰ এখন সমাজত বহুত কষ্টৰে আচলতে জীয়াই আছে। চ' এইটো ভিডিঅ' মই সেইসকল মানুহৰ কাৰণেহে বনাবলগীয়া হ'ল যিসকলে নেকি বিধৱা ছোৱালীক বিয়া কৰাটো সমৰ্থন নকৰে। শেষৰ ৰাইজৰ পৰা বহুত মৰম আৰু আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি দুয়োটাই এটা ধুনীয়া যুগ্ম জীৱনৰ পাতনি মেলিব পাৰোঁ।